বাইদেউ আজি আপুনি ভাতকেইটা পাতি দিবচোন অলপ মই মানে বাহিৰলৈ যাব লগা আছে অলপ নাই আজি তুমি কৰাচোন মই অলপ বিজি আছো কাইলৈ মই বনাম দিয়া অলপ বিজি আছো মানে মোৰ দিয়ক তেন্তে হ'ব দিয়ক আজি নহ'লে মই বনাই দিওঁ এদিনৰ পৰা যে একো শান্তি নাই কিবা এটা কৰি থাকিলে একদম আহি থাকিব মাতিবৰ কাৰণে কিবা এটা ফেচবুকত কিবা এটা দি আছো ফটো পোষ্ট কৰি আছো তাই একদম ডিষ্টাৰ্ব দি থাকে এনিটাইম ভাত বনোৱা কিবা বনোৱা তাইহে জানো বহুত কাম কৰে নহয় কেৱল ময়ে কাম ঘৰখনত অকল ময়ে কাম কৰি থাকিব লাগে কি যে হ'ব নহয় সকলো কাম ময়ে যদি কৰিব লাগে তেওঁ খালি কেৱল মোবাইলতে বিজি ইনষ্টা ফেচবুক ৰিল বনোৱা এইবোৰতে বিজি হৈ থাকে মই ইফালে ঘৰৰ কাম কৰি কৰি মৰিব লগা হৈছে কি যে হ'ব আৰু উপায় নাই এতিয়া আকৌ বোলে মুখতে লাগে চাহখিনি এতিয়া বনাই দিব লাগিব মুখতে যে মই নৰো আৰু কেৱল ময়ে কাম উপায়তো নাই দিবই লাগিব বাইদেউ যেতিয়া বাইদেউ লগ চাহ একাপ চাহ বনাওঁতে ইমান টাইম লাগে নে তোমাৰ মোৰ আৰু বেলেগ কামো আছে চাহখিনি খাওক মোৰ ভাতকেইটা পাতি দিব লগা আছে ভাতকেইটা পাতি দিয়া কি যে চাহ বনাইছে ন একদম সোৱাদ নাই একদম ভাল লগা নাই খাই ভণ্টি এদিনে আহাচোন অলপ কিয় মাতিছিলে বাইদেউ কি চাহ বনাইছা তুমি এইবোৰ খাব চাব বেয়া যদি বনাব মন নাই তুমি বনাব নালাগে ন মই নিজে বনাই খাম ইমান দিনে দেখোন এনেকুৱা চাই বনাই খুৱাইছিলো আজিনো আপুনি কি বেয়া পালে খাই ভাল পাবাই ন নিজে বনোৱা যিহেতু আনকি মই ঘৰতো এনেকুৱা খোৱা নাছিলো মোৰ মা পাপাহঁতো এনেকুৱা খোৱা নাছিলো তুমি কেনেকুৱা চাহ বনাইছা ইমান তিতা খাব বেয়া তুমি নিজে খোৱাগৈ নহলে মই নিজে বনাই হ'ব দিয়ক মই নহ'লে আৰু একাপ ভালকে চাহ বনাই দি আনিছো আপোনাক নাই নাই নালাগে তুমি বনাব মই এনে নিজে বনাই খাম এনে কষ্ট কৰিব নালাগে তুমি মই কেতিয়া চাহ বনাওঁতে খাব আহিছে মই খাব কাৰণে তাৰ চাহখিনি খাই নমৰি আছো যেন মই মোৰ ঘৰতো তেনেকুৱা চাহ খোৱা নাছিলো ফাৰ্ষ্ট টাইম খাইছো এনেকুৱা চাহ নিয়ে যদি বনাব মন নাই নবনালে হ'ল ন মই নিজে বনাই খাম বাইদেউ আজি মোৰ বজাৰত যাব লগা আছে আপুনি পাৰিলে ভাতকেইটা পাতি দিবচোন মোৰ অলপ আহা পলম হ'ব পাৰে মানে যোৱা যদি যোৱা অলপ সোনকালে আহিবা এনি টাইম শ্বপিঙে কৰি থাকে পৰহি দিনা গৈছে যোৱা কালিও গৈছে গৈ আছে মইতো এদিনো নাযাওঁৱে মইতো মোবাইল টিপি থাকিলে তাৰ যে কি যে হয় নহয় এনি টাইম মই মোবাইলটো টিপিলে আজি এইটো কালি সেইটোৱে বাহানা তাৰ কি কবা আৰু এইজনী কথা মোৰ ঘৰতে ভাল আছিল ইমান ধুনীয়াকে আছিলো পাপাহঁতৰ লগত এইজনীৰ লগত আহি নহয় মোৰ অশান্তি হৈ গৈছে এনি টাইম বা বুলি মাতি থাকিব কিবা এটা টিপিলে কিবা এটা চাই থাকিলে ফেচবুকত তাই আহি ডিষ্টাৰ্ব দি থাকিব এনি টাইম একদম থাকিব নোৱাৰিছো যামগৈ কেতিয়াবা ঘৰলৈকে এইজনী যে ইমান টাইম কি কৰি আছে ইমান টাইম হৈ গ'ল এতিয়ালৈকে আহি পোৱা নাই কি যে কৰি আছে নহয় ইমান বস্তু আনিব যে আজি এইটো কালি সেইটো এনি টাইম বস্তুৱে আনি থাকে কি যে কৰে নহয় নাজানো আৰু মইতো নাযাওঁৱে তাই নিচিনা শ্বপিং কৰিব তাইতো এনি টাইম যায়ে থাকে কি যে ছোৱালী নহয় এইজনী ইমান গৰম আহিলা মহাৰী ইমান টাইম কিহৰ কাৰণে হা তেতিয়া গলা তুমি এতিয়ালৈকে আহি পোৱা নাই এতিয়া আহি পাইছে জাষ্ট কিহৰ কাৰণে ইমান শ্বপিং কৰিব যোৱা তুমি সদায় সদায় যাব লাগে নেকি এদিন গলে নহয় মানে তোমাৰ আজি যাব কালি যাব মইতো এদিনো নাযাওঁ তোমাৰ হাজবেণ্ডৰ লগত তুমি এনি টাইম যাই থাকা একো নকয় নে মোক দেখোন এদিন গলে যি কথা শুনাই খা সোমাই ক'তনো মই সদায় শ্বপিঙলৈ গলো আজি দুটামান বস্তু লাগতিয়াল থকাৰ কাৰণে গৈছিলো তাকে আপুনি ইমান মোক বেয়াকে ক'ব লাগে নে আজিকালি মুখখন বেছি চলাইছো তোমাৰ এখন ঘৰ ডাঙৰ পৰি সময় অলপ সন্মান কৰিবা তুমি বুজিলা ময়ো এখন ঘৰ সৰ কৰি মোৰতো এটা কোনো সন্মান বুলি কোৱা বস্তু আছে আপুনি দিনটো মোবাইলতে লাগি থাকে সকলো কাম ঘৰখনৰ ময়ে যদি কৰিব লাগে আপুনি কি কৰিব এইজনী যে মুখখন আজিকালি বহুত চলাইছে সন্মান নাজানে ডাঙৰ মানুহক কি ক'ব লাগে নাজানে এখেতে আহক লগাই দি আছো চব কথা নিজকে কি বুলি ভাবিছে তাই